তুমি মোক মাত্ৰ এবাৰ চাকৰিটো পাই ল'বলৈ দিয়া। মই এবাৰ চাকৰিটো পোৱাৰ পাছত তোমালোকৰ ঘৰলৈ যাম বিয়াৰ প্ৰস্তাৱ লৈ। তাৰ পাছত তোমাৰ আৰু মোৰ বিয়া। তোমাৰে মোৰে বিয়া হোৱাৰ পাছত আমাৰ এখন নিজা আকাশ হ'ব, য'ত তুমি আৰু মই নিশ্চিন্ত মনে জীয়াম। আৰু তাৰ পাছত গোটেই জীৱনটোৰ বাবে তুমি মোৰ হ'বা আৰু মই তোমাৰ। আৰু তাৰ পাছত আৰু তাৰ পাছত